ছাত্ৰ ছাত্ৰীসকল গণিত কেন্দ্ৰত আজি আমি অনুশীলনী 9.1 ৰ পাছৰখিনি পঢ়িম 6 নম্বৰলৈকে আমি কৰিলো আজি আমি 7 নম্বৰ পৰা কৰিম 7 নম্বৰটো আমি কি কৈছে চাওঁচোন ভূমিৰ এটা বিন্দুৰ পৰা 20 মিটাৰ ওখ এটা অট্টালিকাৰ ওপৰত স্থাপন কৰা এটা প্ৰেৰণ স্তম্ভৰ পাদবিন্দু আৰু শীৰ্ষৰ উত্থন কোণ যথাক্ৰমে 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা আমি ধৰিলো AB স্তম্ভটো আৰু BC টো অট্টালিকাটো আমাৰ কিমান বুলি দিয়া আছে 20 মিটাৰ ওখ অট্টালিকা বুলি দিয়া আছে আমি ইয়াত কি লিখিব লাগিব এটো 20 মিটাৰ হৈ যাব এই অট্টালিকাটো 20 মিটাৰ ওখ আৰু তাৰ ওপৰত এটো স্তম্ভ এটা আছে প্ৰেৰণ স্তম্ভ তাৰ মানে ট্ৰান্সমিশন টাৱাৰ বুজে থাকে হেবোৰ মোবাইল নেটৱৰ্কিং বা বেলেগৰ এতিয়া আমাক কৈছে ভূমিত এটা বিন্দু আছে সেই বিন্দুটোৰ পৰা প্ৰেৰণ স্তম্ভৰ পাদবিন্দু তাৰ মানে তল বিন্দুটো আৰু শীৰ্ষৰ উত্থন কোণ শীৰ্ষ মানে এটো যথাক্ৰমে 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী তাৰ মানে ইয়াৰ পৰা ইয়াৰ পাদবিন্দু লৈকে এটো হৈ যায় কোণটো 45 ডিগ্ৰী আৰু ইয়াৰ শীৰ্ষলে তাৰ মানে এ লে এই কোণটো হৈ যায় 60 ডিগ্ৰী এতিয়া আমাক উলিয়াবলৈ দিছে AB টো আমি কেনেকৈ উলিয়াম চোৱা এটো কি হৈ আছে গোটেইটা দুটা ত্ৰিভুজ মিলি পেলাই দুয়োটা কি হৈ আছে এটোটা সমকোণী ত্ৰিভুজ হৈ আছে এতিয়া আমি কি কৰিব লাগিব আমাক এটো দিয়া আছে আমি এটো উলিয়াই লম এটো ত্ৰিভুজৰ পৰা আমি যদি এটো উলিয়াই লব পাৰো তেতিয়া ডাঙৰ ত্ৰিভুজটোৰ পৰা আমি গোটেইটো উলিয়াই লব পাৰিম এতিয়া আমি চাওঁ ইয়াত আমি কি কৰিব পাৰোঁ ধৰা হল AB স্তম্ভ আৰু BC অট্টালিকা আৰু অট্টালিকা উঠাওক D ভূমিৰ বিন্দুটো ভূমিত থকা বিন্দুটো তেতিয়া আমি কি পাম এতেকে আমি পাম যে BC সমান 20 মিটাৰ কি আমি এটো প্ৰথমতে ত্ৰিভুজটো লম BCD সমকোণী ত্ৰিভুজ BCD আমি কি পালো এই D টো এটো আছে এটো লাগে তাৰ মানে বিপৰীত বাহু আছে আৰু সন্নিহিত বাহুটো লাগে তাৰ মানে আমি tan ব্যৱহাৰ কৰিম আমি কি লিখিম যে tan 45 ডিগ্ৰী সমান এবাৰ D বুলি নিলিখো আৰু BC তাৰ মানে আমি ডাইৰেক্ট লিখিম 20 বাই কি হৈ যাব CD tan 45 মানে কিমান আছিল 1 আছিল এফালে হ'ব 20 বাই CD CD টো এফালে লৈ আহিম 20 টো এফালে 1 টো এফালে লৈ যাম তাৰ মানে 1 টো ইয়াত ডিভাইড হৈ যাব হৰণ হৈ যাব বা এটো ইয়ালে লৈ আহিলে পূৰণ হৈ যাব এটাকে CD সমান আমি 20 পাই গলো মানে 20 মিটাৰ পাই গলো এটা আমি 1 নম্বৰ দি থলো এতিয়া তলৰটো যেতিয়া আমি পাই গলো আমি ধুনিয়াকে এই গুটেটো উলিয়াব পাৰিম এটা আমি পাই গলো 20 মিটাৰ বুজি পাইছা না ভালকে এতিয়া চাবা আমি কি কৰিম এই ত্ৰিভুজটো লম এই বাহুটো উলিয়াম এই বাহুটো উলিয়াই পেলাই গোটেই বাহুটোৰ পৰা এইকণ আমি বিয়োগ কৰিলে এইকণ পাই যাম তাৰমানে টাৱাৰটো পাই যাম স্তম্ভটো পাই যাম এটা কথা কৈছো নালাগে সমকোণী ত্ৰিভুজ এবাৰ লৈ লম ACD এবাৰ আমি লম কি tan আমাৰ আছে ডাঙৰকে এইটো কোণ তাৰমানে tan 60 ডিগ্ৰী আছে সমান বিপৰীত বাহু মানে কি আছে AC আছে আৰু CD আছে AC টো আমি প্ৰথমতে AC বুলি লিখিব লাগিব পাৰো তলত CD বুলি এবাৰ লিখিলো কাৰণ এটো আমি যোগ কৰি দেখাব লাগিব এটো কাৰণে মই লিখিছো tan 60 মানে কি আছিল √3 সমান AC মানে আমি কি লিখিম AB + 20 লিখিম CD বুলি BC বুলি লিখিব পাৰো আকৌ স্টেপ এটা বাহি যাব দৰকাৰ নাই আমি ডাইৰেক্ট AC মানে কি পালো যে AB
যোগ 20 আৰু তলত CD মানে আছে 20 এটো এফালে লৈ আনো আমি কি পাই যাম √20 √3 পাই যাম আৰু এফালে থাকি যাব AB + 20 AB টো ৰাখি থওঁ এটো এফালে লৈ আনো 20 √3 এটো প্লাস হৈ আছে এফালে মাইনাস হৈ যাব 20 = AB এইখিনি মই ইয়াত লিখিছো এটাকে AB মানে আমি কি পাই যাম সোয়া ইয়াৰ পৰা যদি কমন লৈ লওঁ 20 আছে কমন লৈ কি হ'ব 20 এটা কমন হৈ যাব বাহিৰলৈ গুচি আহিব আৰু ভিতৰত কি থাকি যাব ইয়াত √3 থাকি যাব ইয়াত 1 থাকি যাব তাৰমানে √3 - 1 থাকি যাব তাৰমানে আমি AB মানে পালো 20 √3 - 1 এটাকে স্তম্ভটোৰ উচ্চতা স্তম্ভটোৰ উচ্চতা সমান 20 √3 - 1 মিটাৰ তাৰ নহয় একেবাৰে সহজ আমি এইটা মনত ৰাখিলে হ'ল কোনটো বাহুৰ লগত কোনটো বাহু আহে আৰু tan sin cos কোনটো লৈ পেলাই আমি কৰিব লাগিব এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো চাম তোমালোকে 8 নম্বৰটো চাবা 7 নম্বৰটো হতে প্ৰায় একে 7 নম্বৰটো আমি অট্টালিকাটোৰ ওপৰত থকা স্তম্ভটো উচ্চতা উলিয়াইছিলো আৰু তাত একে ধৰণে দিয়া আছে খালি তলৰ অংশটো আমি উলিয়াব লাগে হেতু কাৰণে মই কৈ দিয়া নাই একে ধৰণত তোমালোকে কৰি চাবা 9 নম্বৰটো চাও এটা স্তম্ভৰ পাদবিন্দুৰ পৰা এটা অট্টালিকাৰ শীৰ্ষৰ উঠন কোণ 30 ডিগ্ৰী আৰু অট্টালিকাটোৰ পাদবিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষৰ উঠন কোণ 60 ডিগ্ৰী স্তম্ভটো 50 মিটাৰ ওখ হলে অট্টালিকাটোৰ উচ্চতা নিৰ্ণয় কৰা এটা স্তম্ভৰ পাদবিন্দুৰ পৰা আমি এটো স্তম্ভ বুলি লৈলো AB পৰা এটা অট্টালিকাৰ শীৰ্ষৰ উঠন কোণ এটো অট্টালিকা ললো আমি CD তাৰমানে ইয়াৰ পাদবিন্দুৰ পৰা অট্টালিকাটোৰ শীৰ্ষৰ উঠন কোণ 30 ডিগ্ৰী বুলি দিছে এটো আমাক দিছে 30 ডিগ্ৰী আৰু অট্টালিকাটোৰ পাদবিন্দুৰ পৰা অট্টালিকাটোৰ তলৰ পৰা মানে পাদবিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষ উঠন কোণ 60 ডিগ্ৰী বুলি দিছে স্তম্ভটো 50 মিটাৰ বুলি কৈছে তাৰমানে এটো AB মানে আমাক দিছে 50 মিটাৰ অট্টালিকাটোৰ উচ্চতা নিৰ্ণয় কৰা মানে CD লাগে এটা চোৱা ইয়াত দুটা ত্ৰিভুজ আছে এটা SBD আৰু এটা আছে CDB এটো দিয়া আছে আমাক এটো লাগে কিন্তু আমি জানো এটো নহলে এটো নলিৱাকে আমি অকল এটোটা লৈ পেলাই কৰিব নোৱাৰো কিন্তু ইয়াত এটো আৰু এটো উলিওৱা আমাৰ কোনো প্ৰয়োজন নাই আমি তলৰ যেটো সাধাৰণ বাহু আছে হেতু উলিয়াই লম তাৰমানে এটো ললে এই ত্ৰিভুজ ABD ত্ৰিভুজ ললে আমি এটোৰ বিপৰীত বাহু পাই আছো কোনটোৰ আৰু সন্নিহিত বাহুটো লাগে তাৰ পিছত আমি সন্নিহিত বাহুটো লৈ এটো ত্ৰিভুজ ব্যৱহাৰ কৰি এটো উলিয়াই লব পাৰিম এটো আৰু এটো ব্যৱহাৰ কৰি এতিয়া আমি ABD ব্যৱহাৰ কৰিম এটো আৰু এটো তাৰমানে tan ব্যৱহাৰ কৰিব লাগিব তাৰ আগতে আমি লিখি দিব লাগিব আমি কি ললো ধৰা হল AB স্তম্ভটো আৰু CD অট্টালিকাটো এটাকে আমি কি পাই যাম AB আমাক দিছে 50 মিটাৰ এটা আমি কি ব্যৱহাৰ কৰিম ABD সমকোণী ত্ৰিভুজটো ব্যৱহাৰ কৰিম সমকোণী ত্ৰিভুজ ABD tan 60 ডিগ্ৰী AB by BD আমি AB বুলিও নিলিখো আৰু এটো D বুলি নিলিখো ডাইৰেক্ট 60 ডিগ্ৰী বুলি লিখো সমান AB তে আমি ডাইৰেক্ট 50 লিখি দিও আৰু তলত কি যাব BD প্ৰথমে BD টো উলিয়াই লব tan 60 মানে আমি কি পাইছিলো √3 পাইছিলো এখিনি মনত ৰাখিব লাগিব আৰু এতিয়া লাগে মনত ৰবই লাগে BD এটা BD টো এফাল লৈ আহিম এটো তললৈ লৈ যাম এটো ইয়ালে আহিব এটো তাল যাব এটাকে BD সমান আমি পাই যাম 50 by √3 এটো আমি দি দিও
1 এতিয়া আমি কি কৰিম BD পাই গলো 50/√3 মিটাৰ এতিয়া আমি এটো উলিয়াব লাগে তাৰ কাৰণে আমি CDB ত্ৰিভুজটো ব্যৱহাৰ কৰিম আৰু এই কোণটো ব্যৱহাৰ কৰিম তাৰ সন্নিহিত বাহুটো আছে এটো উলিয়াব লাগে বিপৰীতটো তাৰ মানে আকৌ তেনে ব্যৱহাৰ কৰিব লাগিব মই ধৰে কৈছো সমকোণী ত্ৰিভুজ এতিয়া একেবাৰতে ওলাই যাব এটো সমকোণী ত্ৰিভুজ CDB আমি কি লিখিম tan 30 equal to CD by কি হৈ যাব BD হৈ যাব তাৰ মানে বিপৰীত বাহু আৰু তলৰ সন্নিহিত বাহু এটা BD মানে আমি পাই আহিছো হলো √3 মানে কি আমি লিখি লওঁ তাৰ মানে কি আছিল tan 30 মানে কি আছিল 1/√3 আমি এটো লিখি লওঁ আৰু CD এটো কি হৈ যাব BD মানে আমি কি পাইছিলো 50/√3 পাইছিলো 50/√3 এটো ইয়াত হৰণ হৈ আছে এফালে ইলে পূৰণ হৈ যাব আমি কি কৰিম CD টো ৰাখি দিও এটো এফালে লৈ আনো 1/√3 টো থাকি যাব সো এই গুটেটো ইয়াত হৰণ হৈ আছে ইয়ালে আহিলে হি পূৰণ হৈ যাব ইয়াত আকৌ উল্টা হৈ না যায় কাৰণ ইয়াত হৰণ হৈছে ইয়াত পূৰণ হ'ব তাৰ মানে 50/√3 সমান CD আমি গম পাও √3 আৰু √3 পূৰণ কৰিলে আমি 3 পাও তাৰ মানে তলত হৈ যাব 3 আৰু ওপৰত 1 আৰু 50 পূৰণ হৈ যাব 1 * 50 50 হৈ যাব সমান CD এটাকে CD মানে আমি লিখিব পাৰো এটো যদি আমি হৰণ কৰি চাও আমি কি পাই যাম মিশ্ৰ ভগ্নাংশত আমি লিখিলে হল এবাৰ গল 3 হল 2 থাকিল 20 হল 6 বাৰ গল 18 হল 2 থাকিল তাৰ মানে আমি কি লিখিব পাৰো 16 2/3 এটো আমি কি পাই গলো এটাকে অট্টালিকাটোৰ উচ্চতা অট্টালিকাৰ উচ্চতা সমান 16 2/3 মিটাৰ একেবাৰে সহজ অকল তেনে ব্যৱহাৰ কৰি থাকিবলগীয়া হৈছে আমি